নমস্কাৰ বন্ধুসকল, আজি নতুন এটাৰ ভিডিঅ'লৈ আপোনালোক সকলোকে একদম স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব, শেষলৈকে চালেহে গম পাব আগতে ক'লে আহিছোঁ, কিন্তু মই এতিয়াই নকওঁ আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। এইটো হৈছে আমাৰ যোৰহাটৰ ৰাস্তা আৰু যোৰহাটৰ ৰাস্তা এতিয়া ইমান ধুনীয়া কৰিলে চাওক না, ইমান ধুনীয়া ৰাস্তা, অকণো মানে বেয়া নহয় ৰাস্তাটো, দেখিছেনে? আৰু গৈও ভাল লাগিব, আহিও ভাল লাগিব। চাওক এয়া মিটিঙৰ ঠাই পাই গ'লোহি আহি। নমস্কাৰ, ৯৬ সংখ্যক বাৰ্ষিক অধিৱেশনস্থলীৰ পৰা আপোনালোকৰ বাবে ভিডিঅ'টি মই আৰম্ভ কৰিছোঁ। আইসকল, বাপসকল, আহক আমি আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয়গুৰু শংকৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ, মৌবন্ধা এৰাতলি পথাৰ, যোৰহাট। অসমীয়া ২৩, ২৪, ২৫, ২৬ তাৰিখে মাঘৰ, ইংৰাজী ৬, ৭, ৮, ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা হৈছে। নমস্কাৰ বন্ধুসকল, আমি আহি পাই গ'লোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ স্থলী আৰু আপোনালোকক ইয়াৰ পৰা মই ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকলৈ দিম। আপোনালোকে চাব, যদি ভাল লাগে আপোনালোকে লাইক কৰিব, আপোনালোক আহিব অধিৱেশনস্থলীলৈ। চাওক এইবিলাক দেখুৱাই দিয়া। আৰু কাম সম্পূৰ্ণ হোৱাগৈ নাই আৰু বাকী আছে, এইবিলাক বাঁহ আনি থৈছে, কাম কৰিব আৰু এইবিলাক ধুনীয়াকৈ বনাইছে, দেখিছেনে? আপোনালোক আহিব, যোৰহাটত হৈছে মিটিংখন। আৰু এয়া দেখিছে খাদ্য বি, এয়া পানী যোগান ধৰিবৰ কাৰণে আনি থৈছে চিনটেক্স আৰু খৰি। যোৰহাটৰ পৰা পশ্চিমে ৭-৮ কিলোমিটাৰমান হ'ব মৌবন্ধা এৰাতলি, যোৰহাট। ইয়াতে লাখ লাখ ভকত বৈষ্ণৱ আৰু আইসকল, বাপসকল গোট খাব, সকলো একেলগতে গোট হ'ব। আৰু এইখনেই হৈছে বৈকুণ্ঠস্থলী এৰাতলি। আৰু ইয়াতে অন্নমুঠি গ্ৰহণ কৰিবৰ বাবে সাজু কৰিছে, ইয়াত দেখিছেনে? টিঙে বেৰি থৈছে, দেখিছেনে? ধুনীয়াকৈ বৰষুণ নপৰিবৰ কাৰণে এতিয়াৰ পৰা টিপাল তৰি থৈছে, ইয়াতে অন্নমুঠি বনাব। আৰু এইটো এটা বহুত ডাঙৰ এটা অঞ্চল আৰু ইয়াতে মিটিং হ'ব, বহুত ডাঙৰ। চাওক পথাৰখন বহুত ডাঙৰ। এইটো এটা মণ্ডপ, মূল মণ্ডপ, চাওক বহুত ডাঙৰকৈ বনাই থৈছে। অপৰাধ বিনাশন তজু নামে নাৰায়ণ, জানি নামে পখিলো শৰণ। আইসকল, বাপসকল, যদি কিবা ভুল হৈছে মোক ক্ষমা কৰি দিব। প্লিজ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এইবিলাক হৈছে শিবিৰ, আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ নিজে চাই ল'ব পাৰিব। আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা আহিছে সেইটো চাই ল'লে আপোনালোকে গম পাব। আৰু ইয়াত থকা সুবিধা আছে, ধুনীয়াকৈ এইবিলাকত লেখা থাকিব। আৰু ঘৰ এনেকৈ শিবিৰবিলাক বনাই থৈছে, দেখিছেনে? আৰু কোনটো শিবিৰ মানে আহিছে, নিজৰ প্ৰাথমিকখন নিজে চাই ল'লে নিজৰ সুবিধা হ'ব। সুবিধা অনুযায়ী তেওঁলোকে নাম লিখি থ'ব আৰু আপোনালোকে চাই ল'লে হ'ব। তাক ছাইডেদি নৰা দিয়া হৈ গ'ল, ওপৰত দিয়া নাই আৰু কৰিব কাম, আৰু বহুত কাম বাকী আছে। ওপৰত এইবিলাক দিবলৈ আছে টিপাল, আৰু ইয়াত হৈছে আৰু অকণমান কাম সম্পূৰ্ণ, আৰু বাকী ভালেমান কাম বাকী আছে। বাপসকল, আৰু ইয়াতে ভকত এজন মই লগ পালোঁ আৰু প্ৰাৰ্থনা এটা আপোনালোকৰ বাবে মই আগবঢ়াইছোঁ। কৃষ্ণ। কোটি কোটি গৌৰাই অপৰাধনিতে কৰোঁ আমি দুৰায়। হে হৰি মোক দাস হেন মানি, আমি কৃপা মোক। ৰাম হে হৰি মোক দাস হেন মানি, ক্ষামি কৃপা মোক। শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানাজনা কল্পতৰ তাহান্ত বিনাই নাইনেই আমাৰো পৰম গুৰু। আৰু কিমান যে ভাল লাগিব, বহুত দূৰ দূৰণি মানুহ আহিব আৰু ভকতসকলক লগ পাম, আইসকল, বাপসকল আহিব, ইয়ালৈ সমাগম ঘটিব। আৰু কিমান যোৰহাটবাসী উৎফুল্লিত হৈ আছে ভকতসকলক আদৰিবৰ কাৰণে, এইবিলাক প্ৰস্তুতি চলাই আছে আৰু কাম সম্পূৰ্ণ হ'বগৈ। আৰু দুদিনমানৰ পিছত আকৌ আহিম মই ইয়াত ভিডিঅ' কৰি আপোনালোকক দেখাম কিমান সম্পূৰ্ণ হৈছে, কিমান ভাল লাগিব আমাৰ যোৰহাটবাসী ৰাইজসকলৰ। এইটো হৈছে উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক। আৰু শিবিৰ ছাইডত এটা আছে ইটা ভূটা, আমি তালৈ গ'লোঁ ইটা ভূটাটোলৈ, আৰু ইটা বনাওঁতে যিমান কষ্টকৰ বুজি পালোঁ আৰু চালোঁ, ভাল লাগিলে ইটা ভূটাটোত গৈ। দেখিছেনে? আৰু কাম কৰি আছিলে।
এয়া নামঘৰ ভাগ সাজু হৈছে আৰু খুঁটাবিলাক বাঁহৰ ইমান ধুনীয়া লাগিলে চাই বহুত ভাল লাগিলে আৰু বনাই আছিলে আৰু যেতিয়া সম্পূৰ্ণ হ'ব আৰু ভাল লাগিব নামঘৰ ভাগ ভকতসকল আইসকল আপোনালোক সকলো সাদৰে নিমন্ত্ৰণ কৰিছোঁ আহিব